মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোকে নিশ্চয় ভালে আছা। আজি তোমালোকৰ সৈতে কিছু কথা আলোচনা কৰিম। ইতিমধ্যে আমি সকলোৱে জানো যে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিলে APJ আব্দুল কালাম। আমি ইয়াতে তেওঁক ভালদৰে জানো। তেখেতে কিদৰে শৈশৱকাল কটাইছিলে বা তেখেতৰ পঢ়া জীৱন কেনেকুৱা আছিল, ছাত্ৰ জীৱন কেনেকুৱা আছিল, এই বিষয়ে মই তোমালোকক অকণমান ক'ব বিচাৰিছোঁ। APJ আব্দুল কালামৰ পিতৃ আছিলে এজন মাছমৰীয়া। তেখেতে সাগৰত মাছ মাৰিবলৈ গৈছিল। তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল নাছিলে। গতিকে 8 বছৰ বয়সতে আব্দুল কালামে কি কৰিছিল, পেপাৰ বিলোৱা হকাৰৰ কাম কৰিছিল। অৰ্থাৎ পঢ়াৰ খৰচ ওলাবৰ কাৰণে মানুহৰ ঘৰে ঘৰে পেপাৰ বিলাই ফুৰিছিলে। আৰু মেট্ৰিক পাছ কৰাৰ পিছত যেতিয়া তেওঁ কলেজীয়া শিক্ষা আৰম্ভ কৰিলে, সেই সময়তো তেখেতে কলেজত পঢ়াৰ লগে লগে কি কৰিছিল, গ্ৰচাৰী অৰ্থাৎ গেলামালৰ দোকানত তেখেতে পাৰ্ট টাইম বিক্ৰেতা হিচাপেও কাম কৰিছিল। তাৰ উদ্দেশ্যটো এইটোৱে আছিল যে তেওঁ পঢ়াৰ খৰচ উলিয়াব লগা হৈছিলে। আৰু এইখিনি কথা কোৱাৰ কাৰণ এইটোৱে হৈছে যে তোমালোকে কেতিয়াও মনলৈ হীনমন্যতা নানিবা যে আমি দুখীয়া মানুহ, আমি কেতিয়াও পঢ়া শুনা ভাল কৰিব নোৱাৰিম, আমি ডাঙৰ মানুহ হ'ব নোৱাৰিম। সকলোৱে তোমালোকে সপোন দেখিব লাগিব। আৰু আমাৰ সন্মানীয় প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইল মেন হিচাপে খ্যাত APJ আব্দুল কালামৰ জীৱনী পঢ়িলে আমি বুজি পাম তেখেতে ছাত্ৰ ছাত্ৰীসকলক লৈ ভৱিষ্যত ভাৰত নিৰ্মাণৰ সপোন দেখিছিল। আৰু তেওঁ প্ৰায় বছৰি 1 লাখ গৰাকী ছাত্ৰ ছাত্ৰীক বিভিন্ন পৰ্যায়ত লগ কৰাৰ কাৰণে কলেজ বিশ্ববিদ্যালয় পৰ্যায়ত গৈয়ে হওক বা অন্যান্য অনুষ্ঠানৰ জৰিয়তেই হওক ছাত্ৰ ছাত্ৰীক সঘনে লগ কৰিছিলে। এইখিনি মই তোমালোকৰ জ্ঞাতাৰ্থে জনালোঁ, হয়তো বহুতেই জনা, তথাপিও কৈছোঁ। আৰু APJ আব্দুল কালামৰ জীৱনী তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। এতিয়া আমি আহিছোঁ আমাৰ আজি যিটো বিষয় কৰিম, একেবাৰে সৰু কথা। তোমালোকে ভাবিব পাৰা যে ইমান সৰু কথা আমাক ক'ব লাগেনে? লাগে। কিয়নো আমি দেখিছোঁ যে প্ৰাথমিক পৰ্যায়ে হওক, আমাৰ মধ্য ইংৰাজী পৰ্যায়ে হওক বা উচ্চ বিদ্যালয় পৰ্যায়ে হওক, একাংশ ছাত্ৰ ছাত্ৰীয়ে বহু ক্ষেত্ৰত ভুল কৰা দেখা যায়। কি ভুল কৰে? ইউজ অফ কেপিটেল লেটাৰ্ছ। অৰ্থাৎ আমি কেপিটেল লেটাৰ ক'ত ব্যৱহাৰ কৰিম, একাংশ ছাত্ৰ ছাত্ৰীয়ে কিন্তু ভুল কৰে। হয়তো গৰিষ্ঠ সংখ্যকে নকৰে। মই সেই একাংশ ছাত্ৰ ছাত্ৰীৰ জ্ঞাতাৰ্থে কথাখিনি ক'বলৈ ওলাইছোঁ যে আমি কেপিটেল লেটাৰ ক'ত ব্যৱহাৰ কৰিম। প্ৰথম কথা, আই অৰ্থাৎ মই। এই আই শব্দটো, আখৰটো অৰ্থাৎ মই বুজোৱা আখৰটো চেণ্টেন্সৰ বাক্যৰ য'তেই নাথাকক সদায় কেপিটেল লেটাৰ অৰ্থাৎ ডাঙৰ হাতৰ আখৰ হ'ব। ঠিক আছে। ইয়াৰ পিছতে আমি আহিছোঁ যে মানুহৰ নাম বুজালে, যিকোনো ব্যক্তিৰ নাম ক'লে, হৰি মধু গীতা সীতা যি নামেই নকওঁ, প্ৰথম আখৰটো সদায় কেপিটেল লেটাৰ হয়। ঠিক তেনেকৈ মানুহৰ উপাধিৰ ক্ষেত্ৰত উপাধিটোৰ প্ৰথম আখৰটো সদায় কেপিটেল লেটাৰ হয়। শৰ্মা, ডেকা, দাস, ইংজেল, আমি যি উপাধি নিলিখোঁ প্ৰথম আখৰটো সদায় আমাৰ কেপিটেল লেটাৰ হয়। ইয়াৰ পিছতে দিন, মাহ আদি বুজালে সদায় প্ৰথম আখৰটো কেপিটেল লিখিব লাগে। মনডে লিখোঁ, টিউজডে লিখোঁ, ছানডে লিখোঁ, তো প্ৰথম আখৰটো কেপিটেল লেটাৰ হ'ব। ঠিক তেনেকৈ জানুৱাৰী ফেব্ৰুৱাৰী আমি 12 মাহৰ নাম, প্ৰথম আখৰটো সদায় আমি কেপিটেল লেটাৰ লিখিব লাগিব। ইয়াৰ উপৰি আমাৰ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ আছে, যে ৰঙালী বিহু, মাঘ বিহু, দুৰ্গা পূজা, ঈদ, এই ধৰণৰ উৎসৱ পাৰ্বণৰো কথা যেতিয়া আমি চেণ্টেন্সত লিখিব লগা হয়, বিশেষকৈ উৎসৱটোৰ বিষয়ে, তেতিয়া প্ৰথম আখৰটো কিন্তু কেপিটেল লেটাৰ হয়। ঠিক তেনেকৈ বাতৰি কাকতৰ ক্ষেত্ৰত দেখিছোঁ যে দ্য আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল, দ্য আমাৰ অসম,
বা দৈনিক অসম বা দৈনিক জনমভূমি এই ধৰণৰ প্ৰথম আখৰটো বাতৰি কাকতৰ কি হয় কেপিটেল লেটাৰ হয় ইয়াৰ পিছত আমি চাব লাগিব সাগৰ মহাসাগৰৰ নাম যেতিয়া আমি লিখিম তেতিয়াও আমাৰ প্ৰথম আখৰটো কি হ'ব কেপিটেল লেটাৰ পেচিফিক অচন বা আটলান্টিক অচন এই ধৰণৰ প্ৰথম আখৰটো কিন্তু কেপিটেল আমি লিখিবই লাগিব ইয়াৰ বাহিৰেও আমি পৰ্বত শ্ৰেণীৰ যদি নাম লিখিব লগা হয় তেতিয়া আমি দা হিমালয়াছ দা আল্পছ আদি আমি কি কৰিব লাগিব প্ৰথম আখৰটো সদায় কেপিটেল লিখিব লাগিব ঠিক তেনেকৈ আমাৰ ধৰ্মপুথি আছে মহাভাৰত গীতা কোৰাণ বাইবেল এইবিলাকৰ প্ৰথম আখৰটো কি হ'ব সদায় কেপিটেল লেটাৰ হ'ব মই এইখিনি তোমালোকৰ অৱগত হোৱাৰ কাৰণে জনালো আৰু ইয়াৰ লগতে বুৰঞ্জী প্ৰসিদ্ধ ঘটনা দা শৰাইঘাট বেটেল দা পলাচী বেটেল এই ধৰণৰ বুৰঞ্জী প্ৰসিদ্ধ ঘটনাবিলাক বা বুৰঞ্জী প্ৰসিদ্ধ ঠাই ৰংঘৰ কাৰেংঘৰ কামাখ্যা এই ধৰণৰ প্ৰথম আখৰটো কিন্তু আমি কি কৰিব লাগিব সেন্টেন্সৰ মাজত থাকিলেও সদায় কেপিটেল লেটাৰ লিখিব লাগিব একাংশ ছাত্ৰ ছাত্ৰী এই ক্ষেত্ৰত ভুল কৰা দেখা যায় আৰু সেই কাৰণে তোমালোকৰ অৱগত হোৱাৰ কাৰণে মই এইখিনি কেপিটেল লেটাৰ ক'ত ক'ত ব্যৱহাৰ হয় ক'বলৈ বিচাৰিছো নিশ্চয় তোমালোকে কথাখিনি বুজি পালা যদি বুজি পোৱা নাই 2-3 বাৰকৈ ভিডিঅ'টো চাবা নিশ্চয় তোমালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিবা ঠিক আছে আজিলৈ আহিছো